এয়া দেখিছেনে ৰাতিপুৱাই পুৱাই যি বৰষুণ। এয়া দেখিছে আৰু কাপোৰবিলাক ধুই দিলোঁ। এয়া বৰষুণৰ কাৰণে মানে বাৰাণ্ডাতে মেলি মেলি থৈছোঁ এই কাপোৰবিলাক। আৰু এয়া চৰাইবিলাক ঘূৰি ফুৰিছে। আৰু এতিয়া পাকঘৰলৈ যাওঁ মানে এতিয়া ৰাতিপুৱা অলপ ভাতৰ যোগাৰ কৰি আছোঁ। ইফালে আলু ফ্ৰাই কৰি আছোঁ দেই। আলু ফ্ৰাই কৰিছোঁ। ধুনৰ স্কুলত টিফিন দিব লাগিব। এয়া হৈছে আৰু আলুখিনি। আৰু আলু ফ্ৰাই কৰি এতিয়া মানে আটাও মাৰি আছোঁ। এয়া কাৰণ ডাঙৰ ধনক স্কুলত টিফিন দিব লাগিব। পুৰি আৰু আলু চব্জি। এয়া একদম গোল কৰি আছোঁ। আৰু ইফালে ধুনে ভাত খাই আছে দেই। স্কুলৰ টাইম হৈছে সেইকাৰণে ভাতকেইটা খাই ল'ব দিছোঁ। এয়া আলু ফ্ৰাই দিছোঁ। ইফালে আলু খাবলৈ বেয়া পায়, আলুডোখৰ সেইকাৰণে বাতিত এক্সট্ৰাকৈ উঠাই থৈ দিছে। আৰু দালিখিনি ঢালি লৈছে দেই ভাতৰ ওপৰতে। খোৱা। মই আকৌ পুৰিকেইখন বনাওঁ। ইফালে আকৌ আলুখিনি ফ্ৰাই কৰা তেলতে পুৰিকেইখন বনাবলৈ লৈছোঁ। কাৰণ বহুতখিনি তেল কেৰাহীত আগলিছে। সেইকাৰণে তেলখিনিনো কিয় এনেই খেদাওঁ, তাতে পুৰিকেইখন বনাবলৈ পাৰিম। এয়া কেৰাহীটো বহাই দিছোঁ। আৰু ধুনেও বোলে দুখন পুৰি খাই যায়, খাই ভাল পায় পুৰি। আৰু এয়া পুৰিকেইখন দিছোঁ। আৰু আজি ৰাতিপুৱা কি কৰিলোঁ আপোনালোকক দেখুৱাই দিছোঁ দেই। এয়া হৈ গৈছে পুৰিখন উঠাইছোঁ দেই। তেলখিনি অকণমান নিগৰাই দিছোঁ। আৰু ইফালে আলু ফ্ৰাই কৰা কাঁহীতে পুৰিখন তুলি থৈ দিছোঁ। ৰবা বনাই আছোঁ। আকৌ এখন দিছোঁ। ইফালে পুৰি বনাই ৰেডি দেই। এতিয়া মানে ধুনক টিফিন ভৰাই দিব আছে আৰু এতিয়া ভৰাই দিওঁ টিফিন। আৰু ইফালে লাষ্টৰখন চাওকচোন, অকণমান তেলখিনি শেষ হৈ গ'ল, সেইকাৰণে অকণমান ক'লা হৈ গৈছে। এয়া আজি চাহখিনি চাওকচোন। আজি চাহ খাবলৈও সময় পোৱা নাই ৰাতিপুৱা। ইটো কৰোঁতে সিটো কৰোঁতে কি কৰিব, উপায়তো নাই।